নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি গোলাঘাটলৈ আহি আছোঁ আৰু এয়া জামুগুৰিত ৰেলগেট পৰিলে আহি আছোঁ কিনে আমাৰ সৰুপানী পঞ্চায়তৰ ভাইৰেল ৰাধাচূড়া গছজোপা সকলোৰে এতিয়া ফটো মৰা ব্যস্ত আৰু ডেকা গাভৰু সকলো বুঢ়া বুঢ়ীবোৰ আহি ইয়াত ফটো মাৰিছে। সেয়েহে আমিও ভাবিলোঁ একপি ফটো নমৰাকৈনো কেনেকৈ যাওঁ। বলকচোন তেন্তে আমাৰ ৰাধাচূড়াৰ কেইজোপা আপোনালোকক মই কেনেকৈ ফুলি আছে লাগি আছে দেখুৱাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি গোলাঘাটলৈ আহি আছোঁ আৰু এয়া জামুগুৰিত ৰেলগেট পৰিলে আহি আছোঁ কিনে এইফালৰ পৰা আহি আছে এয়া আজিকালি একেবাৰে মুখৰ আগতে বহে, সেইকাৰণে আকৌ হেৰি দেখে। সেইদিনাখন যে এখন হেৰি হৈছিলে যে ইয়াত ৰখাই দিলে, ড্ৰাইভাৰজনক ইমান ধন্যবাদ দিছোঁ। গাড়ী এখন লাগি ধৰিছিলে। ট্ৰেইনখন গ'ল, আহোঁতেও পালোঁ যাওঁতেও পালোঁ। গেট বৰ ধুনীয়া উঠিছে, ভিউটো বৰ ধুনীয়া। সৰুপানী পঞ্চায়তৰ কল্যাণপুৰ মেইন ৰোড, যিটো গোলাঘাট জামুগুৰি ৰোডত, আপোনালোকে এই ঠাইডোখৰলৈ আহিব পাৰে দেই ফটো তুলিবৰ বাবে। কি সুন্দৰ পৰিৱেশ চাওক, দুয়ো কাষেই ৰাধাচূড়া ফুলি আছে আৰু তাৰ মাজে মাজে ধুনীয়াকৈ ৰাস্তাটো হৈ আছে আৰু ইয়াত ডেকা গাভৰু সকলোৰে একদম ফটো মৰাত ব্যস্ত। সেয়েহে আমিও একপি মাৰি নোলোৱাকৈনো কেনেকৈ পাৰ হওঁ। সেইবাবে দুকপিমান ফটো মাৰিবলৈ ৰওঁতেই দেখিছেনে এনেকুৱা ডাম্ফা পাৰ হৈ গৈছে, আৰু ডাম্ফা বুলিলে ভয়ে লগা হৈছে। গতিকে দুদিনমানৰ আগত এজন ব্যক্তিক একেবাৰে ডাম্ফাই চেপি মাৰি পেলালে। সেয়েহে আমি ডাম্ফা দেখিলে আঁতৰতে সতৰ্ক হওঁ। আৰু এইখিনিতে মই কৈছোঁ, ডাম্ফাবোৰ আচলতে বহুত লোড লৈ আহে, গতিকে নিজে নিজে ছাইড দিয়াটো ভাল বুলি মই ভাবোঁ, কাৰণ তেওঁলোকে কৰোঁ বুলিতো কোনেও নকৰে। সেয়েহে মই মোৰ ফালৰ পৰা এইটো অনুৰোধ। এয়া দেখিছেনে, মই ৰাস্তাটোৰ আপোনালোকক অকণমান ভিডিঅ' কৰি আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ নিজৰ নিজৰ অঞ্চলত যদি এনেকৈ ৰাধাচূড়া গছ আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব।